হল দেই ইমানটো সাইড নমস্কাৰ বন্ধুসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই বেলেগ ধৰণৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে মই আজি আছো গাঁৱত আমাৰ গাঁৱৰে ওচৰত আছো এটা ফিচাৰী দেখাম আৰু তাত আমাৰ গাঁৱৰ ল'ৰাসকলে মিলি একেলগে তাত মাছ পালন কৰি আছে কেনেকৈ কি কৰিছে আৰু আজি তাত বিশেষকৈ মাছ ধৰা হ'ব তাকে ভিডিঅ'টো দেখাবৰ বাবে ভিডিঅ'টো কৰিছোঁ চাই যাওক শেষলৈকে ভিডিঅ'টো আৰু জনাম ইয়াত মাছ কি মাছ দিয়া আছে এইটো চক ফিচাৰীটো ইয়াত লিখা আছে মৎস্য পালন বগা গোহাঁই সমুই এনেকৈ লিখা আছে ইয়াতো এই ফিচাৰীটোৰ এটা বিশেষত্ব হ'ল এই ফিচাৰীটো আমাৰ ইয়াৰ লোকেল জেগা আটাইতকৈ ডাঙৰ ফিচাৰী আৰু এই ফিচাৰীটোৰ বাবে মানে এই জেগাডখৰৰ নাম হৈছে ফিচাৰী পুখুৰী পাৰ হৈ গৈছে বুঢ়া হৈ গ'ল কলটো এইটো ফিচাৰী ইয়াত ধৰিবলৈ লৈছে মাছ ময়ো মাছ ধৰিম দেখাই যাম ভিডিঅ'টো চাই যাব আৰু এইটো ঘৰত থকা হয় ৰাতি এনেকৈ বহুত দিন ৰখা নাই বাৰু সেইকাৰণে লেতেৰা হৈছে আজি চাফ চিকুণ কৰি লৈছে এইটোত গাঁৱৰ ল'ৰাসকল এনেকৈ থাকে আৰু ইয়াতে তেওঁলোকে কৰি লৈছে কলৰ খেতি এইটোতে থাকে ৰাতিটো কটায় মানুহ 5 জন মানুহ হৈছে পুখুৰীটো গোটেইটো ধৰা নহ'ল মাছ এই আধা এইডোখৰ পৰা ইমানডোখৰ কৰা হ'ল ইয়াতে আহিছে 10-15 কেজিমান আৰু আগত এটা বেছ উঠাই গ'ল সেইকাৰণে এতিয়া মাছবোৰ সাইজটো অলপ সৰু সৰু হৈ আছে যদি ভিডিঅ' চাই অকমান হ'লেও ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানেই আছিল আজি ভিডিঅ'টো বাই বাই